মই এতিয়া গৈছোঁ পথাৰত ৰাওনা এতিয়া মানে কঠীয়াতলিত সাৰ অলপ ছটিয়াই দিম। এয়া চাই থাকোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। পাম আৰু অলপ আছে আৰু। নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকৰ স্বাগতম। এতিয়া মই পথাৰত মানে কি কৰি পথাৰ মানে সেই বস্তিৰ নিচিনা, ইমান বস্তিও নহয় মানে ইয়াত মই ইউৰিয়া সাৰ লগাম, মানে ছিটাম, ইয়াত ইউৰিয়া সাৰ ছিটাই দিম। আজি 18-20 দিনমান হ'ল। এতিয়া ৰ'দ দিছে বহুত, বৰষুণ দি থাকোঁতে একচুৱেলি কিনকিনা বৰষুণ দি থাকোঁতে একচুৱেলি মই ছিটাই দিব লাগিছিল। তথাপিতো অকণাই বাৰু হৈ যাব। বৰষুণ হ'লে বেছি ভাল হয়, অলপ ধুনীয়া জীপ মানে হৈ থাকে। গৰম পৰিলে তাৰমানে ইউৰিয়া সাৰটো অলপ হয়, মানে পুৰি দিয়াৰ চান্স থাকে ৰ'দত। উপায়টো নাই, সময় মিলাব নোৱাৰোঁ, কি কৰিম আৰু। এইখিনি পূৰা মই সাৰ, সেইফালেখিনি হৈছে বেলেগৰ, এইখিনি হৈছে আমাৰ। এতিয়া মই এইখিনি সাৰ পূৰা ইয়াক পূৰা এনেকৈ ধুনীয়াকৈ ৰাউণ্ড মাৰি ধুনীয়াকৈ এইখিনি ছিটাই দিম। কিন্তু বহুত শুকান হৈছে, অলপ বৰষুণ পালে ভাল আছিল। উপায় নাই আৰু কি কৰিম আৰু, ৰ'দ দিছে, তামান ৰ'দ দিছে। ৰাতিপুৱাৰ ভাগত ছিটালে ভাল আছিল, নাইবা আবেলি টাইমত ছিটালে ভাল আছিল। সময় মিলাব নোৱাৰিলে কি কৰিম আৰু। হৈ যাব, ইমানতে হৈ যাব বাৰু, একো নাই। অলপ ৰঙা পৰি আছে, এতিয়া অলপ যেতিয়া সাৰ লগাই দিওঁ, মোটামুটি 3-4 দিন পিছত ঢলা কিচকিচা, একদম ক'লা কিচকিচা হৈ আহি যাব। আমাৰ পথাৰত অলপ দোৱা মাটি, অলপ ওখ লাগে, কঠীয়াখিনি অলপ অসুবিধা হয়। 2বাৰ সাৰ মাৰিব লাগিব, কিছুমানে বাৰু একবাৰতে মাৰি থৈ দিয়ে, আমাৰ কিন্তু 2বাৰ সাৰ মাৰিব লাগিব। এই 20 দিন আৰু মোটামুটি 15 দিনমান পিছত আকৌ 15 দিনমান পিছত আকৌ মই মাৰিব লাগিব ইয়াত।